আমাৰ চৰকাৰখনে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ ভিতৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত যেটো শিক্ষা বিভাগে কৰিব লাগিব সেইটো হল যে নতুন শিক্ষা নীতি ৰূপায়ণ কৰিবলৈ গৈ আমি 9, 10, 11, 12 এই চাৰিটা ক্লাছক কম্বাইন কৰি আমি সিনিয়ৰ সেকেন্ডাৰী স্কুল আমি গঠন কৰিব লাগিব তানে অসমত এতিয়া আৰু হাই স্কুল নাথাকে হাই সেকেন্ডাৰী স্কুল নাথাকে চাৰিটা ক্লাছ মিলি আমি 2022 চনৰ 1 এপ্ৰিলৰ পৰা অসমত আমি সিনিয়ৰ সেকেন্ডাৰী ক্লাছ আৰম্ভ কৰিব খুজিছো ডাঙৰ প্ৰত্যাহ্বান কিন্তু আমি কৰিব পাৰিম নেকি তাৰ বিষয়ে আজি আমি কেবিনেটত আলোচনা কৰিছো 5700 আমাৰ স্কুল আছে ইমান স্কুল আমাৰ লাগিব নে নাই সিদ্ধান্ত এটা ল'ব লাগিব তাৰ পিছত ততাতয়াকৈ যি স্কুলত পৰিকাঠামো নাই তাত এটা বছৰৰ ভিতৰতে আমি পৰিকাঠামো নিৰ্মাণ কৰিব লাগিব সায়েন্স ল্যাব বনাব লাগিব মিনিমাম দুটা ক্লাছ 11ৰ ক্লাছ বনাব লাগিব আৰু এতিয়া হায়াৰ সেকেন্ডাৰী আৰ্ট সায়েন্স অসমত নাথাকে কি থাকিব সাবজেক্ট ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বটানী জিওলজি পলিটিক্যাল সায়েন্স ইকোনমিক্স যাৰ ডক্টৰ লব পঢ়িব ইচ্ছা আছে হি পিসিবি লব যাৰ ইঞ্জিনিয়াৰিং পঢ়িব ইচ্ছা আছে হি পিসিএম লব সাৰ্টিফিকেটখনত কিন্তু সায়েন্স আৰ্টস লিখা নাথাকে ৰিজাল্ট এটাই হ'ব আৰু হি যদি কয় যে নহয় মই ফিজিক্স কেমিষ্ট্ৰি আৰু লগত মই মিউজিক পঢ়িম লগত মই পলিটিক্যাল সায়েন্স পঢ়িম আইএস দিম হি সেইটো পঢ়িব পাৰিব আৰ্ট সায়েন্স আৰু বাণিজ্য নাথাকে there will be only one mark sheet যে you have passed higher secondary medical পঢ়িব কাৰণে আমাক পিসিবি লাগিব ইঞ্জিনিয়াৰিং পঢ়িব কাৰণে আমাক পিসিএম লাগিব কিন্তু কমাৰ্চ সায়েন্স আৰু আৰ্টস নাথাকে আমি কি 8টা সাবজেক্ট খুলিম স্কুলত সব সাবজেক্টটো আমি খুলিব নোৱাৰো কোনোবা এটা সমষ্টিৰে এখন স্কুলত আমি সায়েন্স সাবজেক্ট বেছি ৰাখিম কোনোবা এখন স্কুলত আমি সায়েন্স সাবজেক্টৰ লগত আৰ্ট সাবজেক্ট ৰাখিম কোনোবা এখন স্কুলত আমি কমাৰ্চ ৰাখিম ম্যাক্সিমাম 8টা সাবজেক্ট আমি ৰাখিব লাগিব এট 11 and 12 কাৰণ এখন স্কুলে তাতকৈ বহন কৰিব নোৱাৰে 9, 10ৰ নৰ্মেল পাঠ্যপুথি হ'ব তাত বিজ্ঞানো পঢ়াব সব পঢ়াব আৰু এবাৰ এটা আমি সিদ্ধান্ত ল'বলৈ খুজিছো এই 9, 10, 11, 12ৰ স্কুল বিলাকত আমি এটা হাইব্ৰিড মডেল আমি আৰম্ভ কৰিব খুজিছো যে ম্যাথছটো আমি ইংৰাজীতে পঢ়াম ইংৰাজীটো আমি ইংৰাজীতে পঢ়াম সায়েন্সটো আমি ইংৰাজীত পঢ়াম বাকি সাবজেক্ট অসমীয়া মিডিয়াম তাৰমানে এটি যে আসামিজ মিডিয়াম স্কুল এসেনশিয়ালি কিন্তু লৰা ছোৱালীয়ে যাতে নীট আদি পৰীক্ষাত পাছ কৰিব পাৰে দুটা বা তিনটা সাবজেক্ট এটা ইংৰাজী মিডিয়াম আমি ইংলিছৰ ক্লাছ কৰো অসমীয়াত কথা কই হেতুটো নহব গতিকে তাৰ টেক্সট বুক কেখন আমি কমপ্লিট লাহে লাহে ইংলিছ মিডিয়ামলৈকে লৈ যাব খুজিছো হিন্দী সাবজেক্টটো আমি হিন্দীত পঢ়ো বাকি পলিটিক্যাল সায়েন্স ইকোনমিক্স অসমীয়া আমাৰ নিজৰ মাতৃভাষা ভূগোল বুৰঞ্জী আজিৰ পৰা ভূগোল বুৰঞ্জীও আমি স্কুলত আৰম্ভ কৰিব খুজিছো সেইবিলাক আমি অসমীয়া মিডিয়ামত পঢ়িম এলপি এমই হাই স্কুলত যিমান হায়াৰ সেকেন্ডাৰী পাস কৰা টিচাৰ আছে আমাৰ সিস্টেমত সকলোকে আমি হায়াৰ সেকেন্ডাৰী পঢ়াবৰ কাৰণে লৈ যাম দৰমহাটো বেলেগ দৰমহা যত নিযুক্তি হৈছো তাতে থাকিম খালি পোষ্টিংটো আমাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলত হ'ব আৰু এই গোটেই কাম আমি নেক্সট 6 মান্থত কৰিব লাগিব এডুকেশ্যন ডিপাৰ্টমেণ্টত বহুত ডাঙৰ এটা প্ৰত্যাহ্বান হ'ব তাৰ পিছৰ বছৰ আমি এলিমেন্টাৰী যেটো ন্যাশনাল এডুকেশ্যন পলিচিত ৰিকমেন্ডেশন আছে আমি সেইটো কৰিম তাৰ পিছৰবাৰ আমি অটোনমাস কলেজ বিলাক আমি ইউনিভাৰ্সিটিলৈকে লৈ যাম সো এভৰি ইয়াৰ আমি ন্যাশনাল এডুকেশ্যন পলিচিৰ কিবা নহয় কিবা সাবজেক্ট আমি ইমপ্লিমেন্টেশন কৰি এট দা এন্ড অফ 5 ইয়াৰ্স আমি কমপ্লিট ট্ৰান্সফৰমেশন হ'ব লাগিব
মই ভাবো যে শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলে এই দিশত তেওঁলোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় আজি আমি আৰু এটা কেবিনেটত ভাল সিদ্ধান্ত লৈছো শেহতীয়াকৈ আমি আমাৰ লৰা ছোৱালীবিলাকক দেখিছো যে আমি অসম আৰু ভাৰতৰ বিষয়ে একোৱে নজনা হৈছো আমাৰ ইভিএছ আছে কিন্তু ইভিএছ খনে আমাৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই বুৰঞ্জী নাজানো কাজিৰঙাৰ বিষয়ে নাজানো মানসৰ বিষয়ে নাজানো ওৰাঙৰ বিষয়ে নাজানো হৰপ্পা মহেঞ্জোদাৰোৰ বিষয়ে নাজানো আমাৰ সভ্যতাৰ বিষয়ে আমি একো নাজানো ভূগোল আৰু বুৰঞ্জীৰ জৰিয়তে আমি ভাৰতীয় সভ্যতা আৰু অসমৰ সভ্যতা সংস্কৃতিৰ বিষয়ে অহা বছৰৰ পৰা আমি আৰম্ভ কৰিম পঢ়িবৰ কাৰণে অৰ্থাৎ একাডেমিক কেৰিকুলামত আমি ভূগোল আৰু বুৰঞ্জীক ইন্ট্ৰডিউস কৰিম যাতে আমি ভূগোল বুৰঞ্জী ষ্টুডেণ্টসকলে পঢ়ো অকল জানাই নহয় ইয়াৰ ফলত আইএছ এসিএস ক্ৰেক কৰাত বহুত সুবিধা কাৰণ আইএছ আৰু এসিএছৰ জেনাৰেল ষ্টাডিত ম্যাক্সিমাম কোৱেশ্চন যদি আহে ফ্ৰম জিঅ'গ্ৰাফি এণ্ড হিষ্ট্ৰী সো সেই আগৰ সিদ্ধান্তটো আজি আমি সলনি কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো চৰকাৰখন 3 মাহ হৈছে 3 মাহত আমি যিমানখিনি পাৰো কাম কৰিবৰ বাবে চেষ্টা কৰিছো আৰু মই ভাবো যে ৰাইজৰ আশীৰ্বাদত আমি নিশ্চয় অনাগত দিনত আগুৱাই গৈ থাকিব পাৰিম আৰু মই শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীক আহ্বান জনাম যে সময়তকৈ বেছি কাম কৰি আমি আমাৰ সন্মুখৰ যি লক্ষ্য সেই লক্ষ্য সাধনৰ বাবে যাতে আমি কাম কৰোঁ এছএছএত আমি ফেব্ৰুৱাৰী মাৰ্চ মাহত গুণোৎসৱ আকৌ আমি আৰম্ভ কৰিব লাগিব আৰু কৰবাত আমি টাফ হ'ব লাগিব যে আমি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ আমি খেলিব নোৱাৰো আমি যদি কাৰোবাক দৰমহা দিছো তাৰ সম্পূৰ্ণ মূল্য আমি উলিয়াব লাগিব কিনা হাঁহৰ ঠোঁটলৈকে মঙহ গতিকে পুৰা মঙহ খাব লাগিব যদি দৰমহা দিছো ক্লাছ কৰিবই লাগিব পঢ়িবই লাগিব কোনো বল প্ৰয়োগ নহয় এইটো আমাৰ সংকল্প হ'ব লাগিব যে দিস ইজ আৱাৰ কমিটমেন্ট আমি এখিনি কৰিম আৰু আমি যদি নকৰো আমাৰ হৈ কোনে কৰি দিব কোনোবা ৰাজস্থান বিহাৰৰ মানুহ আহি অসমখন পৰিৱৰ্তন কৰিব নেকি আমি কৰিব লাগিব গতিকে সেই মেছেজটো আজি আমি ইয়াত যিসকলে এপইণ্টমেণ্ট পাম আপোনালোকে দেখিব যে 3 মাহত অসমখন অকণমান পৰিৱৰ্তন হৈছে অহা 6 মাহত আৰু হ'ব মানুহে আপোনালোকক সময়ত নগলে সুধিব যে বাইদেউ কিয় নাহিলে আজি ক্লাছ কিয় 15 মিনিট দেৰি হ'ল সেই কথা বতৰাবোৰ সলনি হ'ব সিনচিয়াৰলি কাম কৰক সিনচিয়াৰিটিৰ বহুত মূল্য আছে আমি এইখিনি কামেৰে সকলোৱে মিলি আমি নতুন অসম এখন নিৰ্মাণ কৰিম বহুত বহুত ধন্যবাদ